নমস্কাৰ। শিক্ষা সাহিত্য আৰু ভাষা সংস্কৃতি বিকাশক স্বেচ্ছাসেৱী সংগঠন নৱপ্ৰয়াসৰ উদ্যোগত আহ্বায়িত মঞ্চ সফল ভ্ৰাম্যমান হেঙুল থিয়েটাৰ শৈক্ষিক ন্যাসৰ সাহায্যতে আমন্ত্ৰণ কৰি অনা হেঙুল থিয়েটাৰ তিনিটি নিশাৰ বাবে ৰূপাই চাইডিঙত প্ৰদৰ্শন কৰা হ'ব। অহা 22, 23 আৰু 24 মাৰ্চ 2020 চন তাৰিখে উপভোগ কৰিবলৈ পাব তিনিখনকৈ মঞ্চ সফল নাটক। কারুবার নাম মায় রাখে, কারুবার নাম দেউতাই, মোর নাম সারা এই সমাজখনে রাখিছে বাহাদুর। চিনেমাখন শ্বুটিং কৰিলে হৈ তোৰ যদি মগজুটো ঠিকে আছে তেনেহলে তোৰ বিষয়ে সঁচা কথাখিনি কৈ পেলা। কৈছো 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 জীবন দণ্ড কৰি
আহিছো অপাৰেশ্যনৰ খবৰ দিবলৈ আৰু তহঁতে এতিয়া বিপৰী আছো মই থকা হ'লে নহ'লে মোৰ বেণ্ডেজ ল'বলৈকে নহয় কেঞ্চা? সিহঁত কেইটাহে বেণ্ডেজ ল'বলৈকে হ'ল হয়তো কথাটো। মই হাত তোলা মানে মিনিমাম 10-12টা চেপত হৈ যাওঁ বুজি পাইছে নহয় মোৰ কথাটো কি হৈছে চা কথা গোটেইটো মিহি হৈ আছে দেখোন কিয় কাটিছা তই ইয়ালৈকো আহি গলি হা সিদিনা মাৰ খাই হেঁপাহ নপলাল ন ডক্টৰৰ ওচৰলৈ যাওঁতে পকেটত ভৰাই অলপ বেণ্ডেজৰ কাপোৰ লৈ আহিলো এতিয়া এইখিনি ব্যৱহাৰ কৰিব লাগিব নহয় আমি হিৰো বুলি কিন্তু তাৰ আগতে মই দেখুৱাই লওঁ বেণ্ডেজ ক'ত কেনেকে ব্যৱহাৰ কৰিব লাগে